হেল্ল' এভৰিৱান, নমস্কাৰ। মই নিৰুপমাই সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। চুলুঙীয়া বজাৰ সোমাই লওঁ। আৰু এই ভিউখিনি যে বহুত বেছি ধুনীয়া আছিল। মন্দিৰ অলপ টাইম ৰখি লওঁ। হা এইফালে দোকানত আমি আৰু ৰখি লওঁ। কিবা আৰু কোন জংগলৰ মাজত আমি Bailong. আহি পাই হঠাতে হাজবেণ্ডৰ গা বেয়া হৈ থাকিল। অলপ অলপ ঘৰৰ পৰা সৰ্দি লগা বুলি হৈ আছিল, কিন্তু ইয়াত আহি পোৱাৰ লগে লগে গাটো অলপ বেছিকৈ বেয়া হ'ল। সেইকাৰণে আমি মা আৰু দেউতাক অফিচত সোমাব দি অফিচৰ কামখিনি কৰিব দি আমি আহিলোঁ ফাৰ্মাচী। ইয়াৰ পৰা কিবা অলপ মেডিচিন ল'ম। itu ya dia harus oleh kok ada. Kok ada berapa itu?
আমি here belong ব্যস্ত চহৰ কিয় নামে গুৱাহাটী বান্দৰ দেখিলোঁ গাইছ চাওক না কি ষ্টাইলত বহি আৰু ভয়ো লাগে আৰু আছে নেকি ক'ৰবাত বান্ধিব নালাগে ৰাস্তাৰ দাঁতিতে লাগি থকা এইভাগ মন্দিৰ গাড়ীৰ পৰা নামি এনে অলপ সেৱা ল'লোঁ ঘূৰা ফুৰা আৰু কপালত ক'ত মিছা কথা দেউতাৰ কামতে অলপমান ঘূৰা হয় ইয়াৰ পৰা কাম হ'ল ওলালোঁ সময় অলপ নাটনি যাওঁতে আৰু হাউলি অফিচতো সোমাব লাগিব সেইকাৰণে ইয়াৰ পৰা সোনকালে ওলাই দিলোঁ ৰাস্তাৰ সৌন্দৰ্য উপভোগ কৰি কৰি ঘৰলৈ বুলি আহি আছোঁ ৰাস্তা খুব বেছি ধুনীয়া আছিল আৰু গান শুনি শুনি আমি এনজয় কৰি কৰি আহি আছোঁ গৰমো বহুত বেছি আছিল হাউলিৰ পৰা ওলাই ভিডিঅ' বনোৱা নাই চিধা আহি খানাত লগ পাইছোঁ বহুত বেছি ভোক লাগিছে ভাগৰ লাগিছে আৰু আমি এতিয়া সোমাইছোঁ ফ্লুৱেলত খাব তাতে খাই হৈ যাম জামত ফচি আছোঁ গাইছ আৰু বেছি জমনি লগা কথা আজি ফাৰ্ষ্ট টাইম দেখিছোঁ আমাৰ পাছফালে কোনোবা মিনিষ্টাৰে ফচি আছে মানে জামত গাড়ী আগুৱাব পৰা নাই ৰাস্তা খুলি দিয়া নাই আজি কোনোবা মন্ত্ৰী MLA ট্ৰাফিকত ফচি আছে কি জমনি কি হ'ব চাইলেণ্ট মাৰি আছে কিন্তু উপায় নাই ফাইনেলি খুলিল ৰাস্তা আৰু আমিও ওলালোঁ মন্ত্ৰীৰ পাছে পাছে আৰু মানুহগিলাই ভাবিছে কিজানি নেকি আমাৰো গাড়ীখন মানে মন্ত্ৰী MLAৰ ফালৰে গাড়ী সেইকাৰণে মানুহগিলা
বেছি বেছি